নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। আজি খুব এটা দৰকাৰী টপিক লৈ আহিছোঁ আমাৰ মহিলাসকলৰ কাৰণে। এইটো হ'ল জৰায়ু টিউমাৰ। বহুত লোকে এই বিষয়ত মই আগতে মেছেজ যোগে জনাইছিলে বা কমেণ্টতো কৈছিলে যে জৰায়ু টিউমাৰ বা ইউটেৰাইন ফাইব্ৰইড বুলি আমি যাক জানো, বা ইউটেৰাইন মায়োমাছ বুলিও কোৱা হয়, বা ইউটেৰাইন ফাইব্ৰমায়োমাছ বুলি কোৱা হয়। তো এই বেমাৰটোৰ বিষয়ে আজি আলোচনা কৰিম। ইয়াৰ আচলতে ট্ৰিটমেণ্ট কেনেকুৱা, বা ই আমাক কেনেকুৱা ধৰণৰ প্ৰব্লেম আচলতে কৰিব পাৰে, বা ফাইব্ৰইড থকা লোকসকলে প্ৰেগনেঞ্চিত কিবা প্ৰব্লেম পায় নেকি। তো সেই বিষয়ত এটা আমি আলোচনা কৰিম। আৰু মই ডক্টৰ সন্দীপন শৰ্মা। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পায়, প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব। কোৱা হয় যে বাই দ্য এজ অফ 50 বছৰৰ কাষলৈকে অলমষ্ট 70 to 80% মহিলাই কেতিয়াবা নহয় কেতিয়াবা আচলতে এই বেমাৰটোত ভোগে। ইমান আচলতে কমন, ইমান সাধাৰণ বেমাৰ এইটো। মানে কোৱা হয় যে আমি 10গৰাকী মহিলাৰ যদি আমি আল্ট্ৰাচাউণ্ড কৰোঁ, হয়তো 7ৰ পৰা 8জন মহিলাৰ আচলতে জৰায়ুতে হয়তো আমি এই টিউমাৰটো দেখা পাম। গতিকে এইটো ভয় খাব লগা একো নাই। এইটো আৰম্ভণিতে মই কৈ দিছোঁ, এইটো একেবাৰে বেনাইন আৰু এটা চিম্পল ডিজিজ হয়। এইটো জেনেৰেলি একো কমপ্লিকেশ্যন নকৰে। বহুত ৰেয়াৰলি হয়তো কিছু পাৰ্চেণ্টেজ লোকৰহে হয়তো শেষত গৈ তেওঁলোকে অপাৰেশ্যন বা জৰায়ুটো হয়তো ৰিমুভ কৰিব লগা হয়। বেছিভাগেই জেনেৰেলি কোনো ধৰণৰ ট্ৰিটমেণ্ট তেওঁলোকে ল'ব নালাগে। ইয়াত যিটো আমি ট্ৰিটমেণ্ট তেওঁলোকক জেনেৰেলি দিওঁ, আমি সেইটো ৱাটচফুল ৱেইটিং বুলি কওঁ, য'ত ডক্টৰজনে পেচেণ্টটোক ফ'ল' আপ কৰে আৰু এটা ইণ্টাৰভেলৰ মূৰে মূৰে পেচেণ্টৰ আল্ট্ৰাচাউণ্ড এখন কৰাই থাকে, আৰু সেই টিউমাৰটোৰ চাইজটো মনিটৰ কৰি থাকে যে ডাঙৰ হৈছে নেকি, চাইজটো বাঢ়িছে নেকি। আদাৰৱাইজ ইউটেৰাইন ফাইব্ৰইড যিটো আপোনালোকে আল্ট্ৰাচাউণ্ডত দেখে, এইটো একেবাৰে নন কেঞ্চাৰাছ টিউমাৰ। এইটো কেঞ্চাৰ নহয়, এইটো এটা সাধাৰণ টিউমাৰ। গতিকে মই বাৰে বাৰে কৈছোঁ, প্ৰায় 10গৰাকী মহিলাৰ 7ৰ পৰা 8গৰাকী মহিলাৰ পেটতে এইটো টিউমাৰ আমি পাব পাৰোঁ। এতিয়া কথাটো হ'ল, আমি কেনেকুৱা ধৰণৰ লক্ষণ দেখিম। প্ৰথম কথাটো হ'ল, বেছিভাগ লোকে একো ধৰণৰ লক্ষণ দেখা নাপায়। সেইকাৰণে বহুতে গমেই নাপায় তেওঁলোকৰ পেটত যে ইউটেৰাছত এই টিউমাৰটো আছে। বহুত লোকে গম নাপায়। তেওঁলোকে হয়তো কেতিয়াবা ওপৰ পেটৰ কিবা বিষৰ কাৰণে বা গেছৰ কাৰণে আল্ট্ৰাচাউণ্ড কৰিবও যায়, হয়তো লিভাৰত ফেটছ ধৰা পৰে, হয়তো গলব্লাডাৰ পাথৰ ধৰা পৰে। লগতে এটা 3 নম্বৰ লাইনত হয়তো তেওঁলোকে লিখি দিয়ে ডক্টৰজনে যে জৰায়ুটো এটা টিউমাৰ আছে। আৰু বেছিভাগ ডক্টৰে এইটো আপোনালোক কৈয়ে পঠায় যে এইটোক লৈ চিন্তা কৰিব লগা একো কথা নাই, এতিয়া মেইন বেমাৰ আপোনাৰ গলব্লাডাৰ পাথৰটো বা কিডনী ষ্টোনটো। তো মানুহে বেলেগ এটা কাৰণত আল্ট্ৰাচাউণ্ডটো কৰিব যায়, কিন্তু আল্টিমেটলি সেই ইউটেৰাছৰ টিউমাৰটো ধৰা পৰে। কাৰণ ইউটেৰাছৰ টিউমাৰটো জেনেৰেলি কোনো ধৰণৰ লক্ষণ দেখা নিদিয়ে। যদি লক্ষণ দেখা দিয়ে, কেনেকুৱা ধৰণৰ লক্ষণ হয়, নেক্সট প্ৰশ্নটো এইটো। লক্ষণবোৰ এনেকুৱা হয়, যিসকল লোকৰ লক্ষণ দেখা দিয়ে, এটা হ'ল কি হেভি ব্লিডিং। খুব বেছি ব্লিডিং হ'ব পাৰে মাহেকীয়া হোৱাৰ সময়ত। মাহেকীয়াৰ টাইমটো ইফাল সিফাল হ'ব পাৰে। মাহেকীয়া হোৱাৰ সময়ত খুব বেছি তলপেটৰ বিষ হ'ব পাৰে। তলপেটটোৰ গধুৰ বা ওজন যেন লাগিব পাৰে। যদি টিউমাৰটো ডাঙৰ হয়, ইউটেৰাছৰ ভিতৰত ওজনটো বাঢ়ি যায়, ফলত আপোনাৰ তলপেটটো গধুৰ লাগিব পাৰে। ৰেয়াৰলি, মই কৈছোঁ ৰেয়াৰলি, কিছুমান লোকৰ এই ফাইব্ৰইড থকাৰ কাৰণে প্ৰেগনেণ্ট হোৱাত বা প্ৰেগনেঞ্চি কণ্টিনিউ কৰাত কেতিয়াবা প্ৰব্লেম হ'ব পাৰে, যদিও বা এইটো বহুত ৰেয়াৰলি হয়, এইটো খুব কমন নহয়। খুব ইম্পৰ্টেণ্ট কথা। এটা কথাটো হ'ল, আমি কি ইনভেষ্টিগেশ্যন কৰিম। এটা হ'ল কি আল্ট্ৰাচাউণ্ড জেনেৰেলি কৰা যায়, আল্ট্ৰাচাউণ্ডতে বস্তু ধৰা পৰে। কিন্তু কিছুমানৰ ব্লাড টেষ্ট কৰিব দিওঁ কি কাৰণত, কাৰণ দেখা গৈছে কিছুমানৰ ব্লিডিং হোৱাৰ কাৰণে দুৰ্বল হৈ যায়, আমি হিমগ্ল'বিনটো চাব দিওঁ, কাৰণ তেওঁলোকৰ হিমগ্ল'বিনৰ মাত্ৰাটো কম থাকিব পাৰে। জেনেৰেলি কোনটো বয়সত হয়, এইটো জেনেৰেলি 30 বছৰৰ আশে পাশে ধৰা পৰে, হয়তো 25ৰ পৰা 35 এইখিনি বয়সত হায়েষ্ট ধৰা পৰে এই বেমাৰটো। কাৰ বেছিকৈ হয়, তেওঁলোকৰ বেছিকৈ হয় যাৰ ফেমিলিত হিষ্ট্ৰী আছে, হয়তো তেওঁৰ বায়েকৰ বা মাকৰ হয়তো আছে, তেওঁলোকৰ বেছি হয়। অলপ শকত মহিলাসকলৰ এইটো হোৱাটো ক্ষীণ মহিলাসকলতকৈ অলপ চান্সটো বেছি। তথাপিও সকলোৰে হ'ব পাৰে তেনেকুৱা একো নহয়, শকত মহিলাসকলৰ অলপ চান্সটো বেছি হয়। তো এইকেইটা হ'ল মেইনলি। আৰু কথাটো হ'ল কি, প্ৰেগনেঞ্চিৰ সময়ত বহুতৰ চাইজটো বাঢ়ে। এইটো খুব দৰকাৰী। কিয় বাঢ়ে? এই টিউমাৰবোৰ জেনেৰেলি হৰম'ন ডিপেণ্ডেণ্ট হয়। গতিকে প্ৰেগনেঞ্চিৰ সময়ত আমাৰ হৰম'ন ইষ্ট্ৰজেন, প্ৰজেষ্ট্ৰন এইবিলাক বাঢ়ি যায়, যিটোৰ কাৰণে প্ৰেগনেঞ্চিৰ সময়ত আগতে হয়তো প্ৰেগনেঞ্চিৰ আগত ইমানেই সৰু আছিল যে ধৰা পৰা নাছিল আল্ট্ৰাচাউণ্ডত, কিন্তু প্ৰেগনেঞ্চিৰ হোৱাৰ লগে লগে কেতিয়াবা এই ফাইব্ৰইডবোৰ ধৰা পৰে। তো প্ৰেগনেঞ্চি ফেমিলিত যদি কাৰোবাৰ হিষ্ট্ৰী থাকে যে আৰু ফাইব্ৰইড থকা লোক থাকে, লগতে বয়স 30 বছৰ আশে পাশে, এইখিনি সময়ত আচলতে ইউটেৰাইন ফাইব্ৰইড বেছিকৈ ধৰা পৰে। ট্ৰিটমেণ্টৰ ওপৰত মই কওঁ, মই বাৰে বাৰে কৈছোঁ যে মেক্সিমাম লোকৰে আচলতে এইটোত কোনো ধৰণৰ ট্ৰিটমেণ্টৰ দৰকাৰ নহয়। ট্ৰিটমেণ্ট আমি কি ট্ৰিটমেণ্ট কৰিম, কিহৰ ওপৰত ডিপেণ্ড কৰে, যে পেচেণ্টটোৰ চিমটম আছে নেকি, লক্ষণ আছে নেকি, লক্ষণবোৰ বেছি নে কম লক্ষণবোৰ আমি মেডিচিনেদি মেনেজ কৰিব পাৰোঁ নে নোৱাৰোঁ। নাম্বাৰ 2, ইউটেৰাছ এই টিউমাৰটোৰ চাইজটো কিমান ডাঙৰ, যিহেতু 5 ইঞ্চিতকৈ, ধৰক অলমষ্ট 10 চেণ্টিমিটাৰ 12 চেণ্টিমিটাৰতকৈ কম নে তাতকৈ বেছি, এটা আছে নে মাল্টিপুল আছে, টিউমাৰ এটা আছে নে কেইবাটাও আছে, আৰু টিউমাৰটো ক'ত আছে, কোন জেগাত আছে। লগতে আৰু এটা খুব ইম্পৰ্টেণ্ট কথা, যে টিউমাৰটো প্ৰেগনেঞ্চিত কিবা প্ৰব্লেম কৰিছে নেকি। এই বিভিন্ন ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰে আচলতে আমি কি কৰিম।
মেক্সিমাম লোকক কনজাৰভেটিভ মেনেজমেণ্ট কৰা যায় তেওঁলোকক ব্লিডিং হ'লে কেতিয়াবা ব্লিডিঙৰ কাৰণে ট্ৰেনেক্সেমিক এচিড পিল একোটা খাব দিয়া যায় আৰু যদি মাহেকীয়াৰ সময়ত তেওঁলোকৰ পেইন হয় হয়তো পেইন কিলাৰ খাব দিয়া যায় আৰু তেওঁলোকক মনিটৰ কৰা যায় যে এটা ইণ্টাৰভেলৰ মূৰে মূৰে তেওঁলোকক আল্ট্ৰাচাউণ্ড এখন কৰিব দিয়া যায় যদি টিউমাৰটো বহুত বেছি ডাঙৰ হৈছে বহুত বেছি চিমটম বহুত বেছি পেইন হৈছে তাৰপিছত হয়তো মানে বহুত বেছি ব্লিডিং হৈ আছে যিটো মেডিচিনেৰে ঠিক কৰিব পৰা নাই হয়তো হৰমনেল ট্ৰিটমেণ্ট পৰ্যন্ত দিয়া গৈছে কিন্তু টিউমাৰটো মানে সৰু হোৱা নাই তেতিয়া কেতিয়াবা আমি মায়োমেক্টমি কৰিব দিব পাৰোঁ মায়োমেক্টমি যেতিয়া ইউটেৰাছৰ পৰা টিউমাৰটো গুচোৱা হয় কিন্তু মায়োমেক্টমি কৰিলে কি হয় 30 to 40% লোকৰ আৰু মহিলাৰ আৰু পুনৰ এইটো দেখা দিয়াৰ চান্স থাকে তো পাৰ্মানেণ্ট ট্ৰিটমেণ্ট এইটো হ'ল যে আমি ইউটেৰাছটো ৰিমুভ কৰোঁ যাক আমি হিষ্ট্ৰেক্টমি কৰা বুলি কওঁ হিষ্ট্ৰেক্টমি 3 ধৰণৰ কৰিব পৰা যায় এটা হ'ল পেটত মানে কাটি পেলাই যিটো এবডমিনেল হিষ্ট্ৰেক্টমি কৰা যায় এটা তলফালেৰে কৰা যাক ভেজাইনেল হিষ্ট্ৰেক্টমি বুলি কোৱা হয় আৰু এটা লেপাৰস্কোপিক হিষ্ট্ৰেক্টমি আমি কৰিব পাৰোঁ কিন্তু মই বাৰে বাৰে কৈছোঁ এইটো ৰেয়াৰলি হয়তো মানে ক'ৰবাত এটা ভেৰি ফিউ পাৰ্চেণ্টেজ অফ মহিলাৰ এইটো কৰিব লগা হয় মেক্সিমামৰ একো কৰিব লগা নহয় মায়োমেক্টমিক তেতিয়া কৰোঁ যেতিয়া হয়তো ফিমেলগৰাকী হয়তো প্ৰেগনেণ্ট হোৱাৰ মানে তেওঁৰ ইচ্ছা আছে বা তেওঁৰ ফেমিলিটো কমপ্লিট হোৱা নাই গতিকে আমি জৰায়ুটো ৰিমুভ কৰি দিব নোৱাৰোঁ কাৰণ জৰায়ুটো ৰিমুভ কৰি দিয়াৰ লগে লগে ফিউচাৰতটো প্ৰেগনেণ্ট হ'ব নোৱাৰে তেওঁলোকৰ সোনকালে মেনপজ হৈ যাব তো তেনেকুৱা ক্ষেত্ৰত আমি মায়োমেক্টমিটো প্ৰিফাৰ কৰোঁ হিষ্ট্ৰেক্টমি আমি কৰিব নোৱাৰোঁ তো এইখিনি কথা আৰু নতুন কিছুমান ট্ৰিটমেণ্ট থেৰাপি আছে ৰেডিঅ' ফ্ৰিকুৱেঞ্চি এবলেশ্যন বুলি কয় ফ'কাছ আল্ট্ৰাচাউণ্ড চাৰ্জাৰী বুলি কয় এইবিলাক লাহে লাহে নতুন কিছুমান চাৰ্জাৰীও আহি আছে তো মেইন কথাটো এইটোৱে যে জেনেৰেলি আৰু নেক্সট কথাটো হ'ল যিসকল লোকক আমি মানে 40-35 ইয়াৰ্ছ হৈছে তেওঁলোকক আমি কওঁ যে যেতিয়া আপোনালোকৰ মাহেকীয়াটো বন্ধ হ'ব কাৰণ মেক্সিমাম লোকৰ 45 মান এজত 45 ইয়াৰ্ছত বয়সত মানে মেনপজ হয় মাহেকীয়াটো বন্ধ হৈ যায় মাহেকীয়াটো বন্ধ হোৱাৰ লগে লগে মেক্সিমাম এই টিউমাৰবিলাক নিজে নিজে সৰু হৈ যায় ডক্টৰে সেইকাৰণে আপোনাক কৈ পঠায় যে আপোনালোকে ৰখি থাকক যিহেতু বেছি লক্ষণ দেখুওৱা নাই এই টিউমাৰটো আপোনাক প্ৰব্লেম নকৰে মাহেকীয়া যেতিয়া আপোনাৰ বন্ধ হ'ব অট'মেটিকেলি টিউমাৰটো সৰু হৈ যাব কিয় সৰু হৈ যাব মই আগতেও কৈছোঁ এই টিউমাৰবোৰ জৰায়ুত হোৱা এই ফাইব্ৰইডবোৰ হৰম'ন ডিপেণ্ডেণ্ট হয় আৰু মাহেকীয়া বন্ধ হোৱাৰ লগে লগে আপোনাৰ শৰীৰত ইষ্ট্ৰজেন প্ৰজেষ্ট্ৰন এই হৰম'নবোৰ লাহে লাহে কমি আহে যাৰ ফলত এই টিউমাৰটো আচলতে সৰু হৈ যায় নিজে নিজে গতিকে এইটো এটা ইম্পৰ্টেণ্ট গতিকে এইটো নিজে নিজে ভাল হৈ যায় এটা সময়ত গতিকে খুব বেছি চিমটম নাথাকিলে আৰু একো ধৰণৰ প্ৰব্লেম যদি নকৰে এইটো জেনেৰেলি অপাৰেশ্যন কৰা নাযায় ধন্যবাদ আশা কৰিছোঁ ভিডিঅ'টো আপোনাৰ ভাল পাইছে আৰু যদি ভাল পাইছে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব